খিৰিকীয়ে দেখিলোঁ আজিৰ নিশাৰ উজ্জ্বলতা কেনেকুৱা। দীপাৱলীৰ এই উৎসৱ পোহৰেৰে ভৰা। ধৰিত্ৰী উজ্জ্বল কৰি তোলা এটা উৎসৱ আহে। মন এন্ধাৰ হ'লেও চাকি জ্বলাই সকলোৱে। কিন্তু আহাচোন এইবাৰ দীপাৱলী অলপ বেলেগ ধৰণেৰে পালন কৰোঁ। যিজনৰ লগত তোমাৰ নাই সম্পৰ্ক তেওঁৰ লগত আজি সম্পৰ্ক কৰা। আহা আজি আমি চাকি জ্বলাই কৰোঁ অন্ধকাৰৰ বিনাশ। এন্ধাৰ বিনাশী আহাচোন আমি আগুৱাও সম্প্ৰীতিৰে। জাতি ধৰ্ম নিৰ্বিচাৰে আমি বিনাশ হওঁ আমাৰ মনত থকা ভেদভাৱবোৰ। ফটকাৰ লগতে আমিও জ্বলাই দিওঁ আমাৰ মনত থকা নিজ ভাৱবোৰ। সুখ কিনিবলৈ নহয়, সুখ বিলাবলৈ এই উৎসৱ। কেৱল উজ্জ্বল চাকিৰে নহয়, মনৰ প্ৰশান্তিৰেও সেহে বিলাই দিয়া পোহৰৰ ৰং। কিয়নো এই উৎসৱ এন্ধাৰৰ পৰা জ্যোতিৰ জয়, আত্মাৰ লগতে পৰমাত্মাৰ জয়। হয়তো তুমি আনন্দ স্ফূৰ্তিৰে আজি সময় কটাবা, কিন্তু তেওঁলোকৰ কথাও ভাবিবা যে কিছু পোহৰৰ বাবে, কিছু আনন্দৰ বাবে ক্ষণগণি দিন কটায়। হয়তো ভগৱানক সুখী কৰিবলৈ তুমি বহু চাকি জ্বলাবা, কিন্তু তেওঁলোকৰ বাবেও প্ৰাৰ্থনা কৰিবা যিসকল জোৱানে সীমান্তত আমাৰ বাবে আছে জাগ্ৰত প্ৰহৰী হৈ। মই বা আমি অইন ধৰ্মৰ বুলি হয়তো তুমি এই উৎসৱ পালন নকৰিব পাৰা, কিন্তু কাৰোবাৰ কথাত ভুল গৈ নিজৰ মাজতে হাই কাজিয়া নকৰিবা। শত্ৰুতা দূৰ কৰি বন্ধুত্ব গঢ়িবা আৰু হেৰাই যোৱা বন্ধুৰ নামত জ্বলাবা এগছি চাকি। নাৰাখিবা কোনো আৱেগ, দূৰ কৰি দিয়া অভিমান, মুচি দিয়া অহংকাৰ আৰু দীপাৱলীৰ দৰে থাকা উজ্জ্বল হৈ। তেহে থাকিব চিৰদিন জাতি মাটি আৰু ভেটিৰ মান।